এয়া চাওক গাইছ, ৰক গাৰ্ডেনৰ ফালে গৈ আছোঁ। ৰক গাৰ্ডেনত যোৱা ৰাস্তাটো ইমান ধুনীয়া আৰু খুব বেছি ভয়ানক, বহুত বেয়া ৰাস্তা হয়। ইয়াত মানে কি গাড়ী চলোৱাটো তেনেকুৱা সহজ কথা নহয়, যাৰ কাৰণে ধৰক ইয়াৰ পৰা যদি অকস্মাত কিবা কাৰণত যদি ইয়াৰ পৰা পৰিব লাগে গ'ল আৰু তলত, একেবাৰে তলত একো দেখাই নাযায় ইমান ওপৰত। এয়া চাওক, ৰক গাৰ্ডেনৰ সম্পূৰ্ণ ৰাস্তাটো একচুৱেলি এনেকুৱাই হয়। এয়া ৰক গাৰ্ডেনৰ ভিউ, ৱাটাৰফলছ আপোনালোকক দেখাই আছোঁ, চাওক। উঠিম জয়। দেখাই আছোঁ আপোনালোকক যিমানখিনি পাৰোঁ। ইমান ওপৰত যাব নোৱাৰে, তাৰ কাৰণে আমি এয়া তলৰ ফালে গৈ আছোঁ। তলৰ পৰাও ভিউবোৰ ভালেই লাগে, প্ৰায় ধুনীয়া। চাওক এইফালে এইফালে ছাইডৰ পিনে গৈ আছোঁ, তলত গৈ পেলাই ইয়াৰ পৰা আৰু ভালদৰে দেখা পায়। ইয়াৰ পৰা চাই ল'ব আপোনালোকে, মই দেখাই যাই থাকিম যিমানখিনি পাৰোঁ। এয়া চাওক, বহুত ধুনীয়া পৰিৱেশ, বাপৰে বহুত ভাল লাগে। আমি আকৌ ৰুমৰ ফালে ৰিটাৰ্ণ হ'লোঁ, ৰিটাৰ্ণ হৈ গ'লোঁ, আহি গ'লোঁ ঘৰত।